সুপ্ৰভাত সকলোলৈকে। এয়া ৰাতিপুৱাই ধুনীয়াকৈ ওলাই মেলি গৈ আছোঁ এতিয়া গহপুৰলৈ বুলি। বাৰ ঘৰত আজি মানে খুটা পুটা আছে, তো তাৰ কাৰণে গৈ আছোঁ। এয়া আমি পালোহি আৰু তো এয়া আহি পায়ে নিয়মখিনি আছিলে কৰিলোঁ। এয়া ৰাইজক প্ৰসাদ দিছে, লগতে আমিও প্ৰসাদ খালোঁ। তাৰপিছত দিলে চাহ আকৌ ঘৰত খোৱা নাই দেই, বাহঁতৰ ঘৰত নহয়, মানে মোৰ ভণ্টিৰ ঘৰত আহিলোঁ। তাৰপৰা আহি পেলাই দিছে নে বাইকৰ কথা। আমাৰ সেইজনী এজনী ব্লগাৰ, আমি আকৌ 5-10 টকীয়া ব্লগাৰ দেই। মোৰ ভণ্টিক চিনি পাইছে নাই? এই আকৌ মডেল অনুশ্ৰীয়া পৰা। তো এইগৰাকী সেইগৰাকী মানে। তাৰপিছত আমি ওলালোঁ মাছ আনিবৰ কাৰণে। মাছ আনিবলৈ গোটেইকেইটা ওলাইছোঁ, দাদা, মই, দেউতা। তাৰপিছত এই পৰিৱেশটো ইমানেই ধুনীয়া লাগিছে, ক'বলৈ মানে ভাষা নাই আৰু। মই কৈ থাকিম নহয়। এয়া মানে এক্টিং কৈছে দেই, এয়া দেখুৱাই আছোঁ বুলি। মই এইবিলাকত ভাল দিছেতো, এটা মাছ বেছিকৈ পালোঁ। তাৰপিছত ভণ্টিয়ে লৈ আহিলে এক্সপ' চাবৰ কাৰণে। অৰুণাচলত হৈ আছে আৰু ইমানেই ডাঙৰ, এপাক ঘূৰিলে এক্সপ'খন খতম। তাৰপিছত আৰু কি, দুইজনীয়ে অকণমান বচপনা যিহেতু আছেই, তো তাৰ কাৰণে অকণমান খেলিলোঁ মেলিলোঁ। তাৰপিছত আৰু কি, ঘৰলৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই, টাটা, বাই বাই।